স্বাগতম জনাইছোঁ মোৰ বিহু ব্লগ পাৰ্ট 3লৈ। আজি আমাৰ অনুষ্ঠান আছিলে যোৰহাট মালৱালীত, আৰু গৈ পাই মঞ্চৰ কাষতে আমি মানুহ এঘৰত আসন গ্ৰহণ কৰিলোঁগৈ, বহিবলৈ দিলে। তাৰ পাছত আমি মঞ্চলৈ আহিলোঁ। মঞ্চৰ কাষতে ৰূপমৰ অনুৰাগী পালে, কথা পাতিলে অলপ। তাৰপিছত এইজন মানুহকতো নেদেখালে নহ'ব, মোৰ ব্লগটো আধৰুৱা হৈ থাকিব। এইজন মানুহ আমাৰ মেইন যদু। তাৰ পৰা আমি দেখিলোঁ এটি কণমানি দল, বিহু দল, কি সুন্দৰকৈ বিহু মাৰি আছে। তেওঁলোকৰ কণমানি দুজনৰ কণ্ঠ ইমান সুন্দৰ লাগিলে বিহু যোৱাকৈ। আপোনালোকেও অলপ উপভোগ কৰকচোন। তাৰপিছতেই কণমানি দুজনীয়ে জুবিনদাৰ গীতত এটি সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিলে। সঁচাকৈ এক মুহূৰ্তৰ কাৰণে লাগিল যে জুবিনদাই আহিছে আমাৰ মাজলৈ, তেনেকুৱা অনুভৱ কৰাই দিলে সঁচাকৈ। আৰু তাৰ কাষতে আমি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি ফটোখন দেখিবলৈ পাই মনটো একেবাৰে মৰহি গ'ল। কিন্তু সকলো নেওচি আমি বহাগক আদৰি ল'বই লাগিব। আমিও লাহে লাহে মঞ্চখন শুৱনি কৰিবলৈ সাজু হৈ উঠিলোঁ। আমাৰ বিহু আৰম্ভ হ'ল, আৰু লগতে ভিডিঅ'টোত কেইটামান ক্লিপ লগাই দিছোঁ। কেনেকুৱা পায় কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা। প্লিজ চাই লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই। মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।